মিলি মোৰ মানুহটো হেৰাল গুড মৰ্নিং গাইজ আজি ডে 2 ক্ৰ'য়েছিয়াত আমাৰ আমি হোটেলৰ পৰা ওলাইছোঁ এতিয়া ইয়াত বাজিছে ৰাতিপুৱা 7:30 গা পা ধুই মিলি ওলালোঁ ইয়াত ব্ৰেকফাষ্ট কৰি আমি যাম নেশ্যনেল পাৰ্ক তো তাত লাগিব চাগে অলপ টাইম আৰু নেশ্যনেল পাৰ্কৰ পিছত স্প্লিট যাম তো বলক ব্ৰেকফাষ্ট কৰি লওঁ বলক হেয়াৰ ষ্ট্ৰেইটনাৰডাল আনিছিলোঁ গৰমে আছে সেইকাৰণে বেগত ভৰোৱা নাই ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া ওলাওঁ ইয়াৰ পৰা ইমান ধুনীয়া বতৰ কৰিছে বৰষুণ ওলাবই মন যোৱা নাই আজি বৰষুণ দিব যেন পাইছোঁ অলপ ডাৱৰীয়া হৈ আছে তথাপিও চাম আমি ছাতি এটা লৈ আনিছোঁ লগা হ'লে ইউজ কৰিম এতিয়া চাবি পাত দিওঁ আৰু নেশ্যনেল পাৰ্ক যাওঁ 10 কিলোমিটাৰ হয় ইয়াৰ পৰা 10 মিনিটমান লাগিব বলক চ' আমি নেশ্যনেল পাৰ্কৰ ভিতৰত সোমালোঁ এয়া পাৰ্কিং পাইছোঁ এয়া পাৰ্ক কৰি এণ্ট্ৰেঞ্চৰ পিনে গৈ আছোঁ পাৰ্কিঙৰ পৰা চাগে 200 মিটাৰমান হ'ব নেকি এয়া ষ্টেপছ বনাই থৈ দিছে ধুনীয়াকৈ ৰুটবোৰ এনেকৈ মাৰ্ক কৰা আছে ঠায়ে ঠায়ে 8টামান ৰুট আছে A B C D এনেকুৱাকৈ ৰুট আছে তো গোটেই ৰুট কেইটাৰ মানে কি কি ঠাই কভাৰ কৰে সেইটো মেপখনত দিয়া আছে তো আপোনাৰ যিমান টাইম আছে বা যিমান খোজকাঢ়িব পাৰে সেই অনুযায়ী ৰুটটো চুজ কৰিব পাৰে তো আমি ৰুট চিত গৈ আছোঁ চি গোটেইখন পাৰ্ক কভাৰ কৰে তো আমি গোটেই খোজ নাকাঢ়োঁ 8 কিলোমিটাৰমান হয় অলপ খোজকাঢ়িম তাৰপিছত নাও ল'ম এটা ঠাইলৈ যাম আকৌ আহিম শাটল বাছত গৈ আছোঁ ৰাস্তাকেইটা খোজকাঢ়ি ভাল লাগিছে গৰম নাইতো বেছি আৰু কি হয় শ্লোপ ডাউনৱাৰ্ড শ্লোপ কষ্টও বেছি নাই আৰু উঠোতেতো আমি বাছতে আহিম আমি উঠিব নালাগে কিন্তু পানীৰ কালাৰটো ক'ব লাগিব কেনেকুৱা নীলা কালাৰ অলপ দেখিব চাগে ইয়াৰ পৰা ওচৰত গৈ আৰু চাম এইপিনে দেখিছেনে গছৰ মাজে মাজে ওলাইছে কি ধুনীয়া কালাৰটো এয়া পাই গ'লোঁ আমি জেজেৰো লেক মানে লেক অঁ হয় নেকি আচ্ছা এইটো কালুদেৰোৱেক লেক গৈ আছোঁ আমি এনেকৈ দলঙে দলঙে কি যে ধুনীয়া চাইডত এইপিনে চাওক ব্লু কি যে মজা লাগিছে গ্ৰীণ আৰু ব্লু চব পিনে সেয়াই দেখিব ইয়াতে মাজত এটা ইণ্টাৰছেকশ্যন পালোঁ এইটো তিনিটা ফালে তিনিটা বেলেগ বেলেগ ৰাস্তা এইটো চাওক কি ধুনীয়া ৱাও এইটো মজা
আৰু কি লাগিছে ইমান পিচফুল ইমান শান্ত পৰিৱেশ চাওক নাই পিনে হেভেনত থকা যেন লাগিছে মাছো আছে ইয়াত কিমান যে এনেকুৱা সৰু সৰু ৱাটাৰফল আছে চব পিনে এই পাঁচ চাগে আগতে যাব দিছিলে তাত এই কায়াক টাইপ আছে না এইটো গুফা আছিলে মানে গুফা এটা আছিলে কিন্তু এতিয়া চাগে বন্ধ এইটো আন এটি লেক গেভেন'ৱাক একে ধুনীয়া নীলা পানী এমেৰাল্ড ব্লু মজা লাগিছে ক্লিন পিচ বৰ ধুনীয়া একোৰে নাই তুলনা তাতো কৈ ধুনীয়া আমাৰ অসমৰ কাজিৰঙা ইমান ধুনীয়া কি ক'ম আৰু ধুনীয়া ধুনীয়া কৈ পাগল হৈ গৈছোঁ আল্টিমেট ইয়াৰ পৰা যাবই মন নাযাব চাগে নাও য'ত পায় সেই স্পটটো বিচাৰি আছোঁ কিন্তু বেলেগ পিনে আহিলোঁ নেকি নাই দেখোন চিনচাত নাৱত তনুজিতে মোক ফটো উঠাইছে আৰু মই তনুজিতক ভিডিঅ' উঠাইছোঁ এনেকৈ লেকৰ কাষে কাষে আমি গৈ আছোঁ চকু দুটা একদম ঠাণ্ডা পৰি গৈছে খোজ যে কাঢ়ি আছোঁ ইমান ভাগৰ এক তিলো লগা নাই গমেই পোৱা নাই কিমান দূৰ আহিলোঁ এই ক'ত লুকাই গৈছিলা মই অলপ ফটো ছেশ্যন কৰি আছিলোঁ টুপি পেণ্ট মিলি গৈছে দেই ইয়াতে ৰাখি থৈ দিব আৰু মই মিলাইছোঁ অকণমান কষ্ট কৰি মেহনত কৰি বিচাৰি বিচাৰি কিনিছোঁ এই জংঘলৰ প্ৰাণী বুলি ৰাখি থৈ দিব ইয়াতে চাবা বেছি অলপ কেনেকুৱা বুলি খালি নাওখনে পোৱা নাই ওচৰত থকা বুলি ভাবিছিলোঁ বহুত খোজ কাঢ়িলোঁ পোৱা নাই এতিয়ালৈ অলপ আশা দেখিছোঁ এইপিনে এইটো কি অ' বা এইটো ৰেষ্ট ল'বলৈ শ্বেড বনাই দিছে অঁ নাও পাম এইটো P3 কিবা এইটো টাৰ্মিনেল হ'ব নাও মিল গয়া बोट देखिছো এইখন ओ पालू 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 मिल गया
हमको बोट मिल गया পাতিহা নহয় সাপো হ'ব পাৰে চলো চলো हाँ पूरा नेचर मजत आज हम और तुम नेचर के बीच में ठंडा লাগিছে ন ঠাণ্ডা ইয়াত পানীয়ে পানী তাতে বৰষুণ ঠাণ্ডা লাগিছে চৰাই মাত শুনিছেনে চব পিনে দোহাত এনেকুৱা গছবোৰ বিচাৰি বিচাৰি কিমান ঘূৰিছোঁ দাম বাপৰে ইয়াত গছে গছ চব উঠাই নিব পাৰি মনো গৈছে এখন ছুভেনিয়াৰ শ্বপ আমি নাৱৰ টাৰ্মিনেলটো পাইছোঁ এইখিনিতে আহেনে ওখিনিতে আহে নাজানো মেঘ চাওক এইখিনি ঠাইও ভাল লাগিছে এয়া বহিবলৈ তাত কিমান এইবোৰ বহুত আহিলে এই ৰাস্তাটো চাওক কাঠৰ গছৰ মূৰা স্লাইচ কৰি স্লাইচ ৰুটি বনোৱা দিছে ইয়াত সেই এভৰি 30 মিনিটছ নাও চলে আৰু নাও বা বাছৰ ফেয়াৰ টিকেটৰ লগত ইনক্লুডেড হেল্ল' এইপিনে নাৱত গৈ আছো আমি ফটো উঠাই আছো বটত উঠিলে উঠি গলো এতিয়া ৰেডি তোমাক এৰি থৈ যাম মই জাপ মাৰি উঠিম ভয়তে আগতে গৈ বহি লৈছে ইমান ধুনীয়া ভিউ চাৰিওপিনে মইনো বটতকৈ উঠি থাকোঁ হেল্ল' কি কৰিছা বহিছোঁ ক'ত যাবা ষ্টাৰ্ট দিলে বট আমি এতিয়া নীলা নীলা চাই গৈ থাকিম পালোঁ আমি বটৰ ষ্টপটো পালোঁ পাৰ পালোঁ বটৰ পৰা নামি আমি এতিয়া আপাৰ লেক ঘূৰি আছোঁ এইখিনি আপাৰ লেক বুলি কয় ইয়াত তলতকৈ বেছি ৱাটাৰফলছ আছে
ভালে লাগিছে কিন্তু মোৰ নীলা পানীৰ ৰংটো তলৰ লেকবোৰত বেছি ভাল লাগিছিল ইয়াত অলপ পানীৰ নীলাটো কম এতিয়া যিখিনিৰে গৈছোঁ খুব ষ্টিপ তলত পৰিলে টপকিম এয়া ইয়াকহে কয় ফটোগ্ৰাফাৰ শুই বহি একদম ফটো উঠাইছে এই ৰাস্তাটো ইমান ধুনীয়া টাৰ্ণ লৈছে এয়া আহি অলমষ্ট একদম ওপৰ পাইছোঁ ইয়াৰ পৰা লেকটো এইটো বহুত তলত যেন লাগিছে ফাইনেলি বাছ পালোঁ বাপৰে ইমান খোজ কঢ়ালে সঁচা দে লাষ্টলৈ আৰু নাপাওঁ লাগি গৈছিল এইখন তিনিটা ডব্বা থকা বাছ আগৰে দুখন ডবা আছে আৰু আমি ৰাস্তাটোত টুলুং ভুটুংকৈ গৈ থাকিম এতিয়া চ' আমি নেশ্যনেল পাৰ্কৰ গোটেই কভাৰ কৰিলোঁ কোনো নাই মাস্কটো চ' নেশ্যনেল পাৰ্কৰ আমি ষ্টাৰ্টিং টু এণ্ডিং গোটেইখিনি কভাৰ কৰিলোঁ মজা লাগিলে ক'বই নালাগে বঢ়িয়া তাই লাষ্টৰ পিনে মানে আৰু একদম ভাগৰি গৈছিলোঁ ফাইনেলি পাৰ্কিং পালোঁ এতিয়া বহুত গাড়ী জমা হৈছে ইয়াত ৰাতিপুৱা আমি যাওঁতে নাছিলে 2-3খনে দেখিছিলোঁ ইয়াত এতিয়া বহুত এটা ফ্ৰিজ মেগনেট ল'লোঁ ছ'ভেনিয়াৰ হিচাপে লিডছ বিচ নেশ্যনেল পাৰ্কৰ আৰু এতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট দিম আৰু এই চাওক কিমান গাড়ী আহিলে ইয়াত চ' আজিৰ এই ব্লগটো ইয়াতে সামৰিছোঁ লিডছ বিচ নেশ্যনেল পাৰ্ক দেখুৱালোঁ আপোনালোকক আশা কৰিছোঁ ভাল পালে আৰু এতিয়া আমি যাম স্প্লিট এই স্প্লিট ঠাইখন আমি বেলেগ এটি ব্লগত কভাৰ কৰিম হয় কি কৰিলোঁ কেনেকৈ গ'লোঁ কি গোটেইখিনি দেখুৱাম নেক্সট ব্লগটোত চ' আজিলৈ আহিছোঁ বাই বাই